গাইজ ইউটিউবৰ পইচাৰে মিঠুন চক্ৰৱৰ্তীয়ে পূজাৰ শ্বপিং জোৰদাৰ আৰম্ভ কৰিছে তো এতিয়া বলক চাওক কি So hey guys, welcome back to my YouTube channel Mithun's Vlog. So Durga Puja ahile aru ek hafta man baki ase. So ami jai aso etia Goalparat bor bazarat kapur kinibo aru sab ki pao. So bahut din murat aji notun video eta anilu. So jone sai ase please like comment aru share kori dibo aru subscribe koriboloi naparibo. Te jai aso bor bazarat ya moi aru mon logot ase Mintu. So finally আহি গেলো বড় বাজারত সো এতিয়া আমি গাড়ীখন ৰাখি কাপোৰৰ দোকানত যাম সো ভিডিওটো অলপ স্কিপ নকৰি চাই থাকক সো গাড়ীখন ইয়াতে ৰাখি আমি যাম এতিয়া দোকানত সো দোকানত চাও কেনে ধৰণৰ কাপোৰ আছে ইয়া চাওক এই দুনিয়াৰ কাপোৰ আছে দেখোন দুই এটা চাই লম তাৰ পিছত লম দোকানৰ পৰা নলম চাই কেনে লম চাই থাকক আৰু এইটো যেটো জোতা দোকান দেখি আছে ইয়াতে ব্র্যান্ডেড কোম্পানীৰ হাৰ্ড কপি পাই যাব আপোনালোকে পুমা ৰিবক সব পাই যাব তো এই জোতাযোৰ মোৰ ভাল লাগছে পুমাৰ হয় সব BMW লোগো লগাৱা আছে সো জোতাযোৰ একবাৰ দেখাই দিছো কেনেকুৱা লাগি আছে আপোনালোকক ক'ব আৰু জোতাযোৰৰ দাম 2700 টাকা কম নলয় 2500 টাকা কম নহব বলে ৰাখি দিও জোতাটো থৈ আহিলো এবাৰ আমি শার্ট চাম প্ৰথমতে আৰু এই শার্টটো ভাল লাগি আছে মোৰ প্ৰথমতে আহিয়ে তো এইটো দেখাব কও আৰু এই মিন্টু শার্ট চাই আছে আৰু এই চাওক কালেকশন শার্টৰ এই শার্টটো ভাল লাগছে মোৰ সঁচাকে লম এইটোৱে চাই লওঁ এম সাইজৰ যেকেইটা আছে ওলাওক এম সাইজৰ শার্ট বিলাক ওলাব দিছো এল সাইজ মোৰ ফিটিং নহব তো ওলাই লওক তাৰপিছত আপোনালোকক দেখাম সো এইটো শার্ট চালো পিন্ধি কেনেকুৱা লাগিছে ক'ব আৰু এইটোৱে লম বুলি ভাবি আছো আপোনালোকে কি কয় সো এইটো পেকিং কৰিব দিলো এইটোৱে আৰু বেছি কাপোৰ দেখলে খোলা লাগি যায় মানে মাইন্ডটা কোনটা লও কোনটা নলও আৰু এইটো যে চাই আছে বগা শার্টটো এই এক কালাৰ ভাই এইটো এইটো মানে চাও অলপ পিন্ধি কেনেকুৱা লাগে সো এইটো আনিব দিলো আৰু এইটো এতিয়া পিন্ধি চাম কেনেকুৱা লাগে চাওক আপোনালোক আগৰটো ভাল আছে না এইটো সো এইটো নলও থাক মিন্টুৱে ক'লে এইটো ল'ব নালাগে সেইকাৰণে এইটো ললো আৰু এতিয়া লং পেন চাও 28 সাইজৰ লং পেন আপেল লগাইছিল একবেলারে মোটা করে গেল মনত নাই শার্টটার দাম কত কিমান দিম কক ক্যামেরায় উঠাই
হ্যাঁ দিকে পড়তেছে কিছু যাবো না এটা একটু যাবো না একটু চলে যাবো না এটা ভিডিও ভালো করে করো কিমান দিবা লাগবো সব কিমান দিম 7 আর লং পেন্ট মিলে কিমান দিম একেবারে কই দিয়ক Guys, dulu 15 টাকা 7 লং পেন্ট গাইজ ইউটিউবার পইচাৰে মিঠুন চক্ৰৱৰ্তীয়ে পূজাৰ শ্বপিং জোৰদাৰ আৰম্ভ কৰিছে তো এতিয়া বলক চাওক কি কি কয় আমাক এই যে সবে কই আছে যে মই ইউটিউবৰ পইচা দি শ্বপিং কৰিলো কিন্তু কথাটো এইটো নহয় মোৰ মনিটাইজ হৈছে কিন্তু সবে জানে যে চেনেল মনিটাইজ হোৱাৰ পিছত ভিডিঅ'ত এড আহিলে তাৰপিছত পইচা পায় আৰু তাকো প্ৰথমতে $100 জমা হ'ব লাগিব তাৰপিছতহে পইচাটো ৰিডিম কৰা যায় সো এখনো এটা সঁচা নহয় যে মই ইউটিউবৰ পইচা দি শ্বপিং কৰিলোঁ মোৰ নিজৰ কামৰ পইচা হয় সো নাভাবিব যে মই ইউটিউবৰ পইচা দি শ্বপিং কৰি আছোঁ